নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰা আপোনালোক সকলোৱে ভালে কুশলে আছে। মোৰ ইউটিউব চেনেল মঞ্জু এছামিজ কিটচেনত সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ ৰঙালাওৰ লগত মাছ। আহকচোন চাওঁ কেনেকৈ বনাওঁ। এয়া মই ৰঙালাও টুকুৰা কাটি লৈছোঁ দীঘল দীঘলকৈ। আপোনালোকে বাৰু ৰঙালাওৰ লগত মাছ খাই পাইছানে? যদি খোৱা নাই, এই ৰেচিপিটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে বনাব আৰু মোক জনাব যে আপোনালোকৰ কেনে লাগিল। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে। মই ৰঙালাওৰ লগত আলুও দুটা দি দিছোঁ। আলুখিনিও মই একেধৰণে দীঘল দীঘলকৈ কাটি লৈছোঁ। এতিয়া মই এয়া মাছ কেইপিচ লৈ লৈছোঁ। হালধি দিছোঁ, নিমখ দিছোঁ। এইখিনি মই ভাজি লৈ ল'ম। এয়া মোৰ মাছখিনি ভজা হৈ গৈছে, নমাই থৈ দিম। আৰু সেই একেখিনি তেলতে মই পাঁচফোৰণ দি দিছোঁ, দুখিলা তেজপাত দি দিছোঁ, শুকান জলকীয়া দুটা দি দিছোঁ। অলপ সময় এইখিনি ভাজি ল'ম। ইয়াৰ পিছত মই দুটা পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনিও মই কিছু সময়ৰ কাৰণে ভাজি লৈ ল'ম। দুটা বিলাহী কাটি দি দিছোঁ, লগতে দুটা জলকীয়াও দি দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সিমান দি দিব। কিছু সময় এইখিনি ভাজি ল'ম যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। এয়া দেখিছে বিলাহীখিনি গলি গৈছে। এতিয়া মই ৰঙালাওখিনি লগতে আলুখিনিও দি দিম। ভালদৰে মিলাই ল'ম আৰু কিছু সময় এনেদৰে ভাজি থাকিম। প্ৰয়োজন অনুসৰি মই নিমখ আৰু হালধি দি দিম। মিলাই ল'ম ভালদৰে আৰু কিছু সময় এইখিনি ঢাকনি মাৰি সিজিবলৈ দি দিম। এয়া খুন্দি ৰখা আদা আৰু জলকীয়া দি দিছোঁ, লগতে জিৰা গুড়ি আৰু ধনিয়া গুড়িও দি দিছোঁ। অকণমান পানী দি দিছোঁ যাতে এইখিনি জ্বলি নাযায়। ভালদৰে মিলাই ল'ম আৰু এইখিনি মই ঢাকনি মাৰি থৈ দিম যাতে এইখিনি ভালদৰে সিজি যায়। এয়া মই ঢাকনিখন আঁতৰাই ল'লোঁ আৰু এয়া দেখিছে সিজি গৈছে। এতিয়া মই ইয়াত গৰম পানী দি দিম। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দি দিব আৰু এইখিনি মই এতিয়া ভালদৰে উতলিবলৈ দি দিম। এয়া দেখিছে এইখিনি উতলিছে। এতিয়া মই ইয়াত মাছ কেইপিচ দি দিম আৰু 3 পৰা 4 মিনিটমান সময় এইখিনি ভালদৰে উতলাই লৈ ল'ম। একেবাৰে শেষত ইয়াত মই মান ধনিয়াৰ পাত দি দিছোঁ। মান ধনিয়াৰ পাতৰ গোন্ধটো খুব ভাল লাগে। আপোনালোকৰ ওচৰত যদি ধনিয়াৰ পাত থাকে ধনিয়াৰ পাতো দিব পাৰে। এয়া দেখিছে গ্ৰেভিখিনি শুকাই গৈছে। এতিয়া মই এইখিনি নমাই থৈ দিম আৰু গৰমে গৰমে ইয়াক ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকৰ মোৰ এই ৰঙালাও দিয়া মাছৰ তৰকাৰীখন চাই কেনে লাগিল নিশ্চয় জনাব। আৰু যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে মোক ছাপোৰ্ট কৰিব, মোৰ ভিডিঅ'সমূহ চাব, লাইক কৰিব আৰু মই আপোনালোকৰ কাৰণে আৰু ভাল ভাল ৰেচিপি ভিডিঅ' লৈ আহিম। তেনেহ'লে আজিলৈ এৰিছোঁ। ধন্যবাদ।